আজি গৰু বিহুৰ কাৰণে আমি চাট বনাবৰ কাৰণে লাও বেঙেনা কাটি লোৱা হৈছে তিতাকেৰেলা আৰু এতিয়া চাট বনাব ৰেডি হৈছে। আৰু ইয়াত দেখিছে মই বনাই আছিলোঁ আৰু এইবিলাক মামীয়ে হালধি পিচি আছে, গৰু বনাবৰ কাৰণে হালধি পিচি মামা ৰখি আছে, মাহ আৰু হালধি দেখা গৈছে। আমি চাট বনাইছোঁ দেখা চবৰিয়ে দিছে আমাৰ এইফালেকো আমাৰ নাচনী নাচিবৰ কাৰণে ৰেডি হৈয়ে গ'ল। মাহীয়ে নাচনীকে ধুনীয়াকৈ মেকআপ চেকআপ কৰি দিছে, মানে বৰ ধুনীয়া খোৱা চোৱা বান্ধি দিছে। আপুনি ৰেডি হৈ আছে, নাচিব গৈ আছে মানে এতিয়া। আৰু মই হেৰি কৰিলোঁ এতিয়া চাট বনোৱাৰ কামত আধা যদি কৰি দেখাইছিলোঁ, এতিয়া মই ধুনীয়াকৈ চাট বনাই আছোঁ। দেখিব পাইছে এনেকৈ শেষত ଟିକେ চাট বনোৱা হৈ গ'ল। কমপ্লিট কৰিলোঁ চাট বনোৱা, ৰেডি কৰি ৰাখিছোঁ।